বুলি নহয় আজিৰ পৰা মোটামুটি 1-1.5 মাহমান আগত এইখন ৰাস্তাই ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতি হৈছিল। তেতিয়া আমি PWD অফিচত গৈ পেলাই আমি কমপ্লেইন কৰিছিলোঁ। কমপ্লেইন কৰাৰ পাছত তেওঁলোকে কি কৰিলে 2 ডাব্বাৰমান চেনগেবেল ফেলাই তেওঁলোকৰ দায় সামৰি গ'ল। আৰু সেই চেনগেবেলত ইমান ডাঙৰ ডাঙৰ বল্টাৰ আনি পেলাই সেই বল্টাৰে দি পেলাই কিছু মানুহ ইয়াতে আহত হৈছিল। আহত হোৱাৰ পাছত আমি সেই সময়তো এই ৰাস্তাটো আমি বন্ধ কৰি দিছিলোঁ। বন্ধ কৰি দিয়াৰ পাছত PWDৰ পৰা মানুহ আহি পেলাই তেওঁলোকে কৈছিল যে আমি ৰাস্তাখন ৰোলিং কৰি পেলাই আমি ৰোলাৰ মাৰি আমি ঠিক কৰি দিম। কিন্তু তেতিয়া তেওঁলোকে কি কৰিলে 2 গাড়ীমান ডাম্পাৰ পেলাই সেই ৰোলাৰ ওপৰেদি মাৰি তেওঁলোকে দায় সাৰি গুচি গ'ল। তাৰ পাছত আজি আকৌ কি হ'ল, আজি মোটামুটি 2-3 দিন ধৰি কিনকিনীয়া বৰষুণৰ ফলত এই ৰাস্তাখন ইয়াতে এনেকুৱা অৱস্থা হৈছে। যোৱা ৰাতি মোটামুটি 8-10 কেন পিলপিলি ইয়াতে পাল্টি হৈছে। পাল্টি হৈ বহুত মানুহ ইয়াতে আহত হৈছে। আজি খন্তেক সময় আগতে এটা পিলপিলি পাল্টি হৈ পেলাই ল'ৰা এটাৰ হাত ভাঙিছে অলৰেডি। তাৰ পাছত আমি PWD বা প্ৰশাসনক আমি জনোৱাৰ পাছত এতিয়ালৈকে কোনো প্ৰশাসনৰ মানুহ বা কোনো PWDৰ মানুহ ইয়াতে উপস্থিত হোৱা নাই। আমি এটাই কথা ক'ব খোজোঁ এইখন চৰকাৰৰ আপোনালোকৰ জৰিয়তে যে চৰকাৰে যি ফাটা ঢোল পিটাই পেলাই যি পাব্লিকক আবুৱা ভৰি আছে, এই ফাটা ঢোল পিটোৱা বাদ দি পেলাই পাব্লিকৰ কিছু কাম কৰক। কাম কৰি পেলাই পাব্লিকৰ মাজত আহক। আৰু এইটো এটা সুকীয়া ডিপাৰ্টমেণ্ট আছে, PWD এটা ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্টে কি কৰি আছে? আজি ইয়াতে যিটো অৱস্থা হৈছে, ইয়াতেতো মানুহ মৰাৰ অৱস্থা হৈছে, মানুহ মৰিবলগীয়া হৈছে। এই PWDৰ পৰা কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ কাণসাৰ ইয়াতে নাই। কিয়? পাব্লিক কি মানুহ নহয় নেকি? পাব্লিকৰ টকাৰে আপোনালোকে দৰমহা লয়, পাব্লিকৰ টেক্সেৰে আপোনালোকে দৰমহা লয়। আপোনালোকে লৈ পেলাই এইটো কিয় আপোনালোকে গুৰুত্ব নিদিয়ে? ইয়াতে সুকীয়া এজন ৱাৰ্ড কমিশ্যনাৰ আছে, ৱাৰ্ড কমিশ্যনাৰৰ খবৰ নাই। পৌৰসভাৰ চেয়াৰমেনৰে ইয়াতে খবৰ নাই। পৌৰসভাৰ এতিয়া লাগিছে টেক্সৰ যোৱাৰ। কাৰ টেক্স কিমান বঢ়াব পাৰে সেই টেক্স লৈ পেলাই এতিয়া পৌৰসভাত লাগিছে যোৱাৰ। আমি ক'ব বিচাৰোঁ, আমি সাধাৰণ ৰাইজ ক'ব বিচাৰোঁ যে আজি 2 দিনৰ ভিতৰত এই ৰাস্তাখন আপোনালোকে মেৰামতি কৰি কমপ্লিট কৰক, নহ'লে কিন্তু গোটেই ৰাস্তা অৱৰোধ কৰি আমি ৰাইজে গোটেই ৰাস্তা অৱৰোধ কৰাৰ কাৰণে বাধ্য হ'ম। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया। क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो। बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो। गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन। बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।